নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আহিবলগীয়া ADRE পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰটো হৈছে অপচন গ ৰাজা ৰামমোহন ৰায় আছিল ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা 2 নম্বৰ প্ৰশ্নটো হৈছে দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন আছিল উত্তৰটো হৈছে অপচন ঘ বিশ্বনাথন আনন্দ আছিল গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ স্থাপত্যবিদ ৰূপে কাক জনা যায় উত্তৰটো হৈছে অপচন ঘ ডক্টৰ B.R. আম্বেদকাৰক জনা যায় 4 নম্বৰ প্ৰশ্নটো হৈছে দেশৰত্ন হিচাপে কাক জনা যায় উত্তৰটো হৈছে অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক দেশৰত্ন বুলি জনা যায় 5 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ অন্তিমজন গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰটো হৈছে অপচন ঘ শ্ৰী ৰাজা গোপালচাৰী আছিল 6 নম্বৰ প্ৰশ্নটো হৈছে কৰা বা মৰা এই শ্লোগানটো কোনে আগবঢ়াইছিল উত্তৰটো হৈছে অপচন ঘ মহাত্মা গান্ধীয়ে কৰা বা মৰা এই শ্লোগানটো আগবঢ়াইছিল 7 নম্বৰ প্ৰশ্নটো হৈছে হৰগোবিন্দ খুৰানা তেওঁৰ কি কৰ্মৰাজিৰ বাবে জনপ্ৰিয় হৈছিল উত্তৰটো হৈছে অপচন গ জিন গৱেষণাৰ বাবে জনপ্ৰিয় হৈছিল 8 নম্বৰ প্ৰশ্নটো হৈছে 1916 চনত মাদ্ৰাজত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল উত্তৰটো হৈছে অপচন গ এনি বেচান্তে 1916 চনত মাদ্ৰাজত হোম ৰুল আন্দোলন আৰম্ভ কৰিছিল 9 নম্বৰ প্ৰশ্নটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলক কি হিচাপে স্মৰণ কৰা হয় উত্তৰটো হৈছে অপচন গ ভাৰতত ৰাজনৈতিক একতা অনা ব্যক্তি হিচাপে স্মৰণ কৰা হয় 10 নম্বৰ প্ৰশ্নটো হৈছে ভক্তি আন্দোলন কোন গৰাকী সন্তই আৰম্ভ কৰিছিল উত্তৰটো হৈছে অপচন খ ৰামানুজনে ভক্তি আন্দোলন আৰম্ভ কৰিছিল 11 নম্বৰ প্ৰশ্নটো হৈছে কিহৰ বাবে সত্যজিৎ ৰায় জনপ্ৰিয় উত্তৰটো হৈছে অপচন ঘ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সত্যজিৎ ৰায় জনপ্ৰিয় 12 নম্বৰ প্ৰশ্নটো হৈছে কংগ্ৰেছ খিলাফত স্বৰাজ দলৰ প্ৰতিষ্ঠাতা কোন উত্তৰটো হৈছে অপচন ক চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু কংগ্ৰেছ খিলাফত স্বৰাজ দলৰ প্ৰতিষ্ঠাতা 13 নম্বৰ প্ৰশ্নটো হৈছে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই প্ৰসিদ্ধ উক্তিটো কাৰ উত্তৰটো হৈছে অপচন ঘ সুভাষ চন্দ্ৰ বসুৰ 14 নম্বৰ প্ৰশ্নটো হৈছে কাৰ দ্বাৰা খিলাফত আন্দোলন আৰম্ভ হৈছিল উত্তৰটো হৈছে অপচন ক আলী ভাতৃদ্বয়ৰ দ্বাৰা খিলাফত আন্দোলন আৰম্ভ হৈছিল 15 নম্বৰ প্ৰশ্নটো হৈছে যুৱ বংগ আন্দোলনৰ নেতা কোন আছিল উত্তৰটো হৈছে অপচন ঘ হেনৰি ভিভিয়ান ডেৰজিঅ' আছিল 16 নম্বৰ প্ৰশ্নটো হৈছে ৰামানুজন কি ৰূপে বিখ্যাত আছিল উত্তৰটো হৈছে অপচন খ গণিতজ্ঞ ৰূপে বিখ্যাত আছিল 17 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে কাক তেওঁৰ ৰাজনৈতিক গুৰু হিচাপে গণ্য কৰিছিল উত্তৰটো হৈছে অপচন গ গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীয়ে তেওঁৰ ৰাজনৈতিক গুৰু হিচাপে গণ্য কৰিছিল
18 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতত প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ নাইটিংগেল হিচাপে কাক জনা যায় উত্তৰটো হৈছে অপশ্যন ক সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল হিচাপে জনা যায় 20 নম্বৰ প্ৰশ্নটো হৈছে আৰ্যভট্ট কি হিচাপে বিখ্যাত আছিল উত্তৰটো হৈছে অপশ্যন খ জ্যোতিষী হিচাপে বিখ্যাত আছিল 21 নম্বৰ প্ৰশ্নটো হৈছে 1893 চনত চিকাগোত অনুষ্ঠিত বিশ্ব কংগ্ৰেছ ধৰ্মসভাত ভাৰতৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ স্বামী বিবেকানন্দই প্ৰতিনিধিত্ব কৰিছিল প্ৰশ্নোত্তৰবোৰ যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে আহিবলগীয়া পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব থেংক ইউ